ফ্ৰেণ্ডছ, আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। ফাৰ্ষ্ট পাৰ্ট যিসকলে চোৱা নাই ডিছক্ৰিপশ্যনৰ পৰা গৈ ফাৰ্ষ্ট পাৰ্টটো চাব পাৰে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰক। ব্ৰিটিছৰ আমোলত স্থাপন হোৱা লৌহ তীখাৰ কাৰখানাটো তলৰ কোন ঠাইত আছে? ব্ৰিটিছৰ আমোলত স্থাপন হোৱা লৌহ তীখাৰ কাৰখানা তলৰ কোনটো ঠাইত আছে? অপশ্যনবিলাক দিয়া আছে: ভিলাই, দুৰ্গাপুৰ, বোকাৰো, বৰকেল্লা। তে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দুৰ্গাপুৰ। ঠিক আছে, নেক্সটত বৰ্তমানেও তেল উৎপাদন কৰি থকা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? বৰ্তমানেও তেল উৎপাদন কৰি থকা পুৰণি তেল শোধনাগাৰ হ'ল অংকলেশ্বৰ শোধনাগাৰ, মুম্বাই হাই শোধনাগাৰ, ডিগবৈ শোধনাগাৰ, পাউলি শোধনাগাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিগবৈ শোধনাগাৰ। ডিগবৈ শোধনাগাৰ। ঠিক আছে, নেক্সটত তলৰ কোনটো বিদেশী ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ চাৰি সীমাৰ দৈৰ্ঘ্য সৰ্বাধিক অংশ স্পৰ্শ কৰিছে? নেপাল, চীন আৰু পাকিস্তান আৰু বাংলাদেশ। এই চাৰিটাৰ কোনটো চাৰি সীমাৰ দৈৰ্ঘ্য ভাৰতৰ সৰ্বাধিক কৰিছে আৰু কি? শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ। বাংলাদেশে বেছিকৈ চাৰি দৈৰ্ঘ্যৰ সৰ্বাধিক অংশ স্পৰ্শ কৰি আছে ভাৰতৰ। ঠিক আছে, মণিপুৰ আৰু নাগালেণ্ডক বিভক্ত কৰা পাহাৰটোৰ নাম কি? মণিপুৰ আৰু নাগালেণ্ডক বিভক্ত কৰা পাহাৰটোৰ নাম কি? অপশ্যনবিলাক চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব বৰাইল পাহাৰ। বৰাইল পাহাৰ মণিপুৰ আৰু নাগালেণ্ডক বিভক্ত কৰিছে। দেশৰ মুঠ কয়লা উৎপাদনৰ সৰহভাগ 60% অধিক তলৰ কোন দুখন ৰাজ্য উৎপাদন হয়? দেশৰ সৰ্বমুঠ কয়লা উৎপাদনৰ 60% অধিক কোন দুখন ৰাজ্যত হয়? শুদ্ধ উত্তৰটো হ'ব বিহাৰ আৰু পশ্চিমবংগত। ঠিক আছে, নেক্সট কুৱেশ্যন। কিমান চনত চৰকাৰে দেশৰ কয়লা খনিসমূহক ৰাষ্ট্ৰীয়কৰণ কৰে? কিমান চনত চৰকাৰে দেশৰ কয়লা খনিসমূহক ৰাষ্ট্ৰীয়কৰণ কৰে? 1970, 75, 1979, 1980। শুদ্ধ উত্তৰটো হ'ব 1975 চনত। ঠিক আছে, নেক্সট কুৱেশ্যন। তেল আৰু প্ৰাকৃতিক গেছ আয়োগ ONGC কিমান চনত স্থাপন কৰা হয়? তেল আৰু প্ৰাকৃতিক গেছ আয়োগ ONGC কিমান চনত স্থাপন কৰা হয়? অপশ্যনবিলাক চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1956 চনত। ঠিক আছে, নেক্সটত ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? ভাৰতবৰ্ষৰ অতি দীৰ্ঘতম নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ, সিন্ধু নদী, গংগা নদী, কাবেৰী। এইটো হ'ব গংগা নদী। গংগা নদী ভাৰতৰ দীৰ্ঘতম নদী। ঠিক আছে, নেক্সটত ভাৰতৰ উচ্চতম হ্ৰদ কি? ভাৰতৰ ভিতৰত উচ্চতম হ্ৰদটোৰ নাম কি? এইটো হ'ল অপশ্যনবিলাক চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দেৱাতল। দেৱাতল হ'ল ভাৰতৰ উচ্চতম হ্ৰদ। নেক্সটত ভাৰতৰ উচ্চতম সিংহৰ নাম কি? সিংহ। ভাৰতৰ উচ্চতম সিংহ মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, নন্দা দেৱী, দোদাবেৰী। এইটো শুদ্ধ উত্তৰটো হ'ব কাঞ্চনজংঘা ভাৰতৰ উচ্চতম শৃংগ। ঠিক আছে, ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? অপশ্যনবিলাক চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লক্ষদ্বীপ। লক্ষদ্বীপ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। তলৰ কোনখন ৰাজ্য প্ৰাকৃতিক ৰবৰ উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম? কোনখন ৰাজ্য? চাৰিটা ৰাজ্য দিয়া আছে: তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ, অসম। প্ৰাকৃতিক ৰবৰ উৎপাদনত কোনটো প্ৰথম? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তামিলনাডু। ঠিক আছে, সৰ্বাধিক অনুসূচিত জনজাতিৰ লোক বাস কৰা ৰাজ্যখন হ'ল সৰ্বাধিক অনুসূচিত জনজাতিয়ে বাস কৰা ৰাজ্যখন হ'ল অপশ্যনবোৰ চাই লওক: হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ, নাগালেণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মধ্যপ্ৰদেশ।
ভাৰতৰ দীৰ্ঘতম নদী গংগা বাংলাদেশত কি নামেৰে পৰিচিত? ভাৰতৰ যিটো দীৰ্ঘতম নদী আছে গংগা, সেইটো বাংলাদেশত কি নামেৰে পৰিচিত? অপশ্যনবিলাক চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মা। ঠিক আছে, নেক্সটত ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতৰ নাম কি? ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতৰ নাম কি? এতে দিয়া আছে অপশ্যনবিলাক। শুদ্ধ উত্তৰটো হ'ব আৰাৱলী, অপশ্যন বি। ঠিক আছে, ভাৰতত বোলা দক্ষিণ পশ্চিম মৌচুমী বতাহ ক'ৰ পৰা উৎপত্তি হয়? ভাৰতত যিটো দক্ষিণ পশ্চিমৰ পৰা মৌচুমী বতাহ আহে সেইটো ক'ৰ পৰা উৎপত্তি হয়? উৎপত্তিস্থল কি? দিয়া আছে ভাৰত মহাসাগৰৰ পৰা, পাৰস্য উপসাগৰৰ পৰা, বংগোপসাগৰৰ পৰা, আৰৱ সাগৰৰ পৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত মহাসাগৰৰ পৰা। ঠিক আছে, এইটো ভিডিঅ'ত এইখিনিয়ে। নেক্সট ভিডিঅ'ত আমি অসমৰ বিষয়েও চাৰিসীমাৰ বিষয়েও লৈ আহিম। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰীক্ষা যিহেতু ডেট হৈ গৈছে, আপোনালোকে পঢ়াত